হেল্ল' এভৰিৱান, মোৰ চেনেল ৰিমা হোম ষ্টাইল কুকিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মৰ্ণিং ব্ৰেকফাষ্ট চেণ্ডউইচ ৰেচিপি। একেবাৰে সহজ, সকলোৱে বনাব জানে। মই মোৰ ধৰণে বনাইছোঁ। মই ইয়াত লৈছোঁ গাজৰ, তিয়ঁহ আৰু এটা পিঁয়াজ। এইখিনি মই গোটেইবোৰ চপ কৰি পিনে বাউল এটা তেনেকৈ উলিয়াই লৈছোঁ। আৰু লগতে লৈছোঁ কৰ্ণ, পনীৰ আছিলে মোৰ অকণমান, পনীৰখিনি এনেকৈ ভাঙি পিনে ইয়াতে লৈ লৈছোঁ। আৰু লগতে লৈছোঁ বাটাৰ, আৰু লৈছোঁ মই ব্লেক পেপাৰ, আৰু লগতে লৈছোঁ মই ব্লেক চল্ট, আৰু মই লৈছোঁ ইয়াতে ভেজ মেয়নিজ আছিলে মোৰ, এইটো মই 2 চামুচ লৈ লৈছোঁ। আপোনালোকে সকলোৱে নিজৰ মন পচন্দ অনুযায়ী নিজৰ পাচলিবোৰ লৈ ল'ব পাৰে। মোৰ আজি এইখিনিয়ে পাচলি আছিল, সেইকাৰণে মই এইখিনিয়ে লৈ লৈছোঁ। আৰু এইটো মই ইয়াতে ব্ৰেডত এতিয়া দি দিম। আৰু মোৰ লগত বাটাৰ বেছিকৈ নাছিল বাবে মই ইয়াতে ৰিফাইন অইল ইউজ কৰিছোঁ। আপোনালোকে বাটাৰো লৈ ল'ব পাৰে। আৰু ইয়াতে মই দি দিলোঁ এতিয়া এই চেণ্ডউইচ মেকাৰত মই এনেকৈ ব্ৰেড দুটা দি দিলোঁ। একেবাৰে সহজ। আৰু এতিয়া মই ইয়াতে বন্ধ কৰি দিলোঁ। আৰু এইখিনিতে মই চাহও গৰম কৰি লৈছোঁ। এই চাহটো ইয়াতে বাকি ল'লোঁ, আৰু ইয়াতে গৰম চেণ্ডউইচ ৰেডি মোৰ। এতিয়া মৰ্ণিং ব্ৰেকফাষ্ট মোৰ চেণ্ডউইচ ৰেডি, খাবলৈ মই সাজু। আপোনালোকেও খাই চাব আৰু মোক নিশ্চয়কৈ কমেণ্ট বক্সত জনাব।